নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণৰ পৰা। আজি অৰ্থাৎ 17 ফেব্ৰুৱাৰী আৰম্ভ হ'ব আজিৰে পৰা মহাশিৱৰাত্ৰি পূজা আৰু মেলা। আৰু ইয়াত পূৰ্ণগতিত চলি আছে, প্ৰস্তুতি শেষ পৰ্যায়ত আৰু প্ৰস্তুতি শেষ পৰ্যায়ৰ পৰা চলি আছে। ইয়াত দেখিছে কিছুমান প্ৰতীক বনোৱা হৈছে আৰু মোৰ লগত আছে জয়ন্ত বেজ ককাইদেউ। মই ককাইদেউৰ অকণমান কথা পাতিম। জয়ন্তদা অকণমান 2 মিনিট। জয়ন্তদাৰ চিনাকিটো দিবই নালাগে। এয়া আপুনি বনাই আছে মানে এইটো অলপ ইয়াৰ বিষয়ে কৈ দিয়কচোন, কিমান দিন লাগিছে বা কিমান ওখ আছে, ইয়াত কি কৰা হ'ব? ইয়াত আমাৰ 4-5টা লেয়াৰত গোটেই 3D টাইপ আমাৰ কৰা হ'ব। আজি 4 নম্বৰ দিন, 3 দিন লাগিলে। আজি কালি কাটি মেলি হৈ গ'ল, আজি অকল ফিটিংটোহে বাকী আছে। ফিটিংখিনি কৰাৰ পিছতে আৰু 1-2 ঘণ্টা কাম আছে, আমাৰ এইটো কমপ্লিট হৈ যাব। 3D ন? 3D টাইপ হ'ব। 3D টাইপত বনাইছে জয়ন্তদাই আৰু খুব কম সময়ত। আচলতে দেখিবলৈ বহুত সহজ, এখন বৰ্ড থিয় কৰি থৈছে এনেকুৱা লাগিছে, কিন্তু ইয়াৰ যদি আনুষংগিক কাৰিকৰী দিশবোৰ যদি তন্নতন্নকৈ চোৱা যায় তেতিয়া গম পোৱা যাব ইয়াত কিমান কষ্ট নিহিত হৈ আছে বা ইয়াত যিমান মানে সামগ্ৰীৰ প্ৰয়োজন হৈছে বা কেনেদৰে কৰা হৈছে। মই দেখুৱাম সম্পূৰ্ণ বস্তুটো কেনেদৰে প্ৰস্তুত কৰা হৈছে আৰু খুব কম দিনৰ ভিতৰত জয়ন্তদাই গোটেই বস্তুটো বনাই দিছে। আৰু এইবাৰ শিৱৰাত্ৰিৰ এক বেলেগ এটা আটকধুনীয়া প্ৰতীক হিচাপে চিহ্নিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু সকলো আহিব, এইটো ছিজন টাইপ হ'ব, ইয়াত সকলোৱে ফটো মাৰিব পাৰিব। ৰ'ব শিৱৰাত্ৰি চাম বাৰু, এতিয়া আগে যাওঁ IPLখন চাই আহোঁগৈ। বুজা নাই? চাই থাকক ভিডিঅ'টো। আৰু এতিয়া বন্ধু ভাস্কৰ আহিলে, ভাস্কৰে মই গৈ আছোঁ IPL চাবলৈ। যিখন IPL টিভিত নহয়, আমি লাইভ চাম। লাইভ ভাস্কৰ একদম আৰু খাতাৰনাক। এইটো মানে একচুৱেলি কথাটো এনেকুৱা ধৰণৰ, মই ভিডিঅ'টো কৰিছোঁ বুলি গমেই নাই। মই একচুৱেলি বেলেগ এটা মন কৰি আছিলোঁ। কথাটো এনেকুৱা ধৰণৰ যে এনেকুৱা খেল মই অসমত দেখা নাই, গতিকে আপোনালোকেও চাওক ভিডিঅ'ৰ জৰিয়তে আৰু আমি চাম চাক্ষুষভাৱে। গতিকে নেক্সট টাইম আহিব। মানে ভাস্কৰে মই লগৰ আমি যেতিয়া লগ পাওঁ জেনেৰেলি মানে এই কিছুমান প্ৰগ্ৰেম বা অনুষ্ঠানৰ সেইবিলাক কথা পাতি থাকোঁতে যায় ক'ত গৈছে মানে ভাস্কৰ মানে কথা ক'লে ভাস্কৰ এনেই আমাৰ ধৰা আজি আমি বেলেগ কথা পাতোঁ। এইটো তুমি ইউটিউবাৰ বুলি নহয় বা আক্ৰাম বুলি নহয়, এই যে আমি যে গৈ আছোঁ এতিয়া, সৰুতে যে আমি দেউতাক ক'লে আমাক লৈ ব'লা না, আমি আমুক চাবলৈ যাম, মনত পৰেনে কথাবিলাক? আৰু যে মই তোমাৰ লগত কথা কেইটামান পাতিম বুলি ভাবি থৈছিলোঁ দেই। এই আৰু ধৰা এনেকুৱা ধৰণৰ কথা, বিহুত যে কাপোৰ লাগে আমাক, সেই সময়ত যে আমি কেনেকুৱাখন কৰোঁ, কি ফূৰ্তি নহয় হা? কেনেকুৱা মানে এতিয়া ধৰা আমি এতিয়া ধৰা ক্ৰিকেটখন চাবলৈ গৈ আছোঁ, আগতে যে বেট এখনৰ তলত 1, 2, 3, 4 লিখি দিলোঁ, তাৰপৰা আঁচ পাৰি দিওঁ, কেতিয়াবা নিজক বচাবৰ কাৰণে গোটেইকেইটা কিবা খেলি মেলি কৰি দিওঁ। সেইটো কিন্তু তাৰপিছত সেইটোৰ পিছত আকৌ যে পাইছিলোঁ বেটখন ওপৰলৈ পেলাই দিলে, ওখ আৰু চাপৰ হয়নে? সেইবিলাক একচুৱেলি বহুত নষ্টালজিক হৈ যায় আজিকালি নহয়। আৰু যে এনে জেনেৰেলি কি হয়, বাউণ্ডাৰী চুচৰি গ'লে 4, পাৰ হ'লে 6। আগতে কি আমুকৰ ঘৰৰ ওপৰত বোলে আউট, আমুকৰ ৱাল পাৰ হ'লে আউট। আৰু বলটো মৰাৰ পিছত আনিব যোৱাটো সদায় অকৰা এটা পঠিয়াই দিয়া হয়, আৰু যিটোৱে মাৰে সি কেতিয়াও নাযায়। এনেকুৱা কথা পাতি থাকিম মাজে সময়ে, কাৰণ সদায় আমি কামৰ কথা পাতি থাকোঁ। আমাৰো ভাই, আমিও আমাৰ বাল্যতা আছে, মানে সৰুকাল এটা মাজে মাজে পাতি থাকিম। আহি পাই গ'লোঁ নামটি চাৰিআলি হাইস্কুল খেলপথাৰ। আৰু ইয়াতে অনুষ্ঠিত হৈছে পঞ্চদশবাৰৰ বাবে নামটি চাৰিআলি যুৱ সমাজৰ উদ্যোগত ডে নাইট মেগা ক্ৰিকেট টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন। আৰু সকলো কাৰ্যকৰ্তা সাজু, অনুষ্ঠান আৰম্ভ। দেখিছে CC কেমেৰাৰ ব্যৱস্থা কৰা হৈছে, সম্পূৰ্ণ উন্নত কাৰিকৰী মানদণ্ডৰ মাজেৰে খেলখন অনুষ্ঠিত কৰিছে গোটেই প্ৰতিযোগিতাখন। আৰু খেলপথাৰৰ চাৰিওফালে CC কেমেৰা। ইয়াৰ পিছতে নামটি গৌৰৱ পপী হাজৰিকা কমনৱেলথ গেমছৰ পদক বিজয়ী, তেখেতক উদ্যোক্তাসকলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। কিতাপে আমাৰ শিৱসাগৰলৈ গৌৰৱ কৰি অনা ৰাহুল হাজৰিকা ডাঙৰীয়া, তেখেতক আমি। আৰু এইফালে আমাৰ টীম সাজু, খন্তেক পিছতে অনুষ্ঠান পৰিৱেশন কৰিব। অধিবক্তা মহেন্দ্ৰ কেমেৰা ব্যৱস্থা চাওক, এখন টেনিছ বল ডে নাইট ক্ৰিকেট প্ৰতিযোগিতাত ইমানকেইটা কেমেৰা ব্যৱহাৰ। এইফালে ভাস্কৰকো উদ্যোক্তাসকলৰ তৰফৰ পৰা অকণমান সম্বৰ্ধনা মৰম চেনেহ যাচিছে উদ্যোক্তাসকলে। আৰু এইবাৰ প্ৰতিযোগিতা আন এক ব্যক্তিক্ৰমী পদক্ষেপ হ'ল
যে দুগৰাকীকৈ মহিলা আম্পায়াৰ তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে এই প্ৰতিযোগিতাখন পৰিচালনা কৰিবৰ বাবে আৰু এই দুগৰাকী মহিলা হৈছে মই নামটো পাহৰিছোঁ তেওঁলোকে এই প্ৰতিযোগিতাত খেল পৰিচালনা কৰিব আৰু এতিয়া কমনৱেলথ গেমছত পদক বিজয়ী পপী হাজৰিকাই যিটো ট্ৰফি এই মেগা টুৰ্ণামেণ্টখনৰ যিটো বিজয়ী দলে যিটো ট্ৰফি লাভ কৰিব সেই ট্ৰফিটো উন্মোচন কৰিছে ৱাও ইমান ডাঙৰ খন্তেক সময়ৰ পাছতে আতচবাজি আৰম্ভ হ'ব আৰু সকলো কাৰ্যকৰ্তা হাতৰ চলাত মস্ত মস্ত ডাঙৰ ডাঙৰ বোম লৈ সাজু মোৰ শ্ৰদ্ধাৰ দাদা তথা নিউজ 18 দূৰদৰ্শনৰ সংবাদকৰ্মী নবুল কোঁৱৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে একেখন মঞ্চতে একতাৰ দোলেৰে বান্ধি ৰাখিছে বিহুৱে মোকো অকণ মৰম চেনেহ আছিলে এখন গামোচাৰ সম্বৰ্ধনা জনালে তুমি ভিডিঅ' কৰিব নোৱাৰিছোঁ আৰু এনেদৰে আৰম্ভ হৈ গ'ল পঞ্চদশবাৰৰ বাবে নামটি চাৰিআলি যুৱ সমাজৰ উদ্যোগত মেগা ডে নাইট টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আৰু খেলখনৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ খেলখন দেখুৱাবলৈ কিছু অসুবিধা আৰু খেলপথাৰ আপোনালোকে দেখিছে দুজনকৈ আম্পায়াৰ এজন পুৰুষ এগৰাকী মহিলা ইয়াৰ পূৰ্বত কিন্তু মই এনেধৰণৰ খেল উপভোগ কৰা নাই য'ত পুৰুষ আৰু মহিলাই একেলগে খেল পৰিচালনা কৰে হয়তো ক'ৰবাত হৈছে মই নাজানো কিন্তু সঁচাই এক প্ৰশংসনীয় আৰু মানে শলাগ ল'বলগীয়া পদক্ষেপ আৰু মোৰ ভিডিঅ'টো এটা সামৰি দিছোঁ ভাস্কৰ গুড নাইট আৰু আৰু মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ ধন্যবাদ বেলুন এটা কিনি দিবা বেলুন এটা কিনি দিবা একদম। ভাস্কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নোপোৱা যিসকলে চাই আছে যদি আপোনালোকে আক্ৰম বন্ধু আক্ৰমৰ ভিডিঅ'টো যদি চেনেলটো যদি ছাবস্ক্ৰাইব ইতিমধ্যে নাই কৰা তেন্তে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মই ক'ম যে আৰু 10জনকো আপুনি বন্ধুবৰ্গক দেখুৱাওক যে আক্ৰম ভাই এটা চেনেল আছে তেনেকৈ মানে স্ক্ৰীণ পৰা চিনেমা শেষ হ'লে নিশ্চয়